অসমৰ সংগীত জগতৰ এটা উজ্জ্বল নক্ষত্ৰ হিচাপে যাক আখ্যা দিয়া হৈছে, যিয়ে ৯০ দশকৰে পৰা অসমৰ সংগীত জগতত এক আলোড়নৰ সৃষ্টি কৰিছে, সেইজন হৈছে আমাৰ মৰমৰ জুবিন গাৰ্গ। আজি মই জুবিন গাৰ্গৰ সংগীত জগতৰ পৰা অলপ আঁতৰাই এটা বেলেগ বিষয়ত আলোচনা কৰিবলৈ ওলাইছোঁ। অলপ দিনৰ আগতে জুবিন গাৰ্গৰ এটি গীত বহু জনপ্ৰিয় হৈছিল, যিটো গীতত অসমৰ ৰাজনীতিৰ কিছুমান প্ৰতিচ্ছবি প্ৰতিফলন হৈছিল। আৰু সেই গীতটিত জুবিন গাৰ্গৰ অসমৰ ৰাজনীতিৰ ওপৰত যি ক্ষোভ তাৰো প্ৰতিফলন হৈছিল। আৰু আপোনালোকেতো জানেই জুবিন গাৰ্গ কেনেকুৱা ধৰণৰ মানুহ, যিটো সঁচা 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 বুলি ক'ব পাৰে আৰু যিটো বেয়া বেয়াক বেয়া বুলি সকলোৰে আগত কৈ দিব পৰা এনেকুৱা ধৰণৰ সাহস জুবিন গাৰ্গৰ আছে। আৰু সেইবাবে জুবিন গাৰ্গে অসমৰ কিছুমান সমস্যাত মাত মতাও দেখা যায়। আৰু সেইবাবে অসমৰ জ্বলন্ত সমস্যা বানপানী আৰু দুদিনমান আগতে হৈ যোৱা কা আন্দোলনখনতো সক্ৰিয় ভূমিকা লৈছিল। আৰু সেইবাবে অসমৰ প্ৰতিটো সমস্যাৰ লগত জুবিন গাৰ্গৰ এটা সুকীয়া নাম থাকি যায়, আৰু তাৰ বাবেই অসমৰ ৰাইজৰ চকুত আজিও জুবিন গাৰ্গ চকুৰমণি হৈ আছে। কিন্তু দুদিনমান আগত যেতিয়াই জুবিন গাৰ্গক অসমৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ পতা হ'ল, তেতিয়াই বহু ৰাইজৰ মাজত এটা প্ৰশ্ন ৰৈ গ'ল। যিটো প্ৰশ্নৰ উত্তৰ আজিও অসমৰ ৰাইজৰ মাজত এটা সন্দেহ হৈ আছে। কাৰণ জুবিন গাৰ্গৰ লগতে অসমৰ কা আন্দোলনখনৰ এক চেণ্টিমেণ্ট সোমাই আছে। এনেবোৰ কথাৰ বাবেই অসমৰ যিসকল জুবিনৰ অনুৰাগী আছে, তেখেতলোকৰ মনত এক বেবেইবান সৃষ্টি হৈছে। কাৰণ জুবিন গাৰ্গৰ অনুৰাগীসকলে জুবিন গাৰ্গৰ আদৰ্শৰে কিছুমান কাম কৰিব বিচাৰে। আৰু মই এইটো ক'ব বিচাৰোঁ যে জুবিন গাৰ্গক এইবোৰৰ মাজলৈ সোমোৱাই দিয়া প্ৰয়োজন নাই বুলি। আৰু মই মোৰ মনৰ পৰা এটাই ক'ব বিচাৰোঁ যে জুবিন গাৰ্গক অসমৰ ৰাজনীতিত এপাত ব্ৰহ্ম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। যিপাত অস্ত্ৰই অসমৰ ৰাজনীতিৰ সমস্যাসমূহ সমাধান কৰিবলৈ আৰু কা আন্দোলনৰ যি মূধৰ খুঁটা তাক লৰাবলৈ কিছুমান সুবিধাবাদী ব্যক্তিয়ে এনে চৈতানী মাথা মাৰি জুবিন গাৰ্গক এতিয়া এপাত ব্ৰহ্ম অস্ত্ৰ হিচাপে অসমত এৰি দিছে। আৰু মই এটা কথা ক'ব বিচাৰোঁ যে জুবিন দাক লৈ নেখেলিব, কাৰণ জুবিন দা দুখীয়াৰ দুখত কান্দিব জনা মানুহ। জুবিন দাৰ এনে সৰলতাৰ সুযোগ লৈ আপোনালোকে ব্যৱহাৰ নকৰিব, এপাত ব্ৰহ্ম অস্ত্ৰ হিচাপে এতিয়া ব্যৱহাৰ নকৰিব। জয় আই অসম, জয় জুবিন দা।